মোৰ নাম দিয়ক ধুনীয়াকৈ ফিল্টাৰ হৈছে অলপ অলপকৈ ঢালিব লাগে তেতিয়া ফিল্টাৰটো বেছি ভাল হয় ফালে একো বিল্ডিং নাই এতিয়াতো বহুত ধুনীয়া বতাহ আহি থাকে কিন্তু মই ফ্লেটত থাকি বহুত বেয়া পাওঁ আমাৰ ইয়াতে ফিল্টাৰ কৰিম এতিয়া চাইমতখিনি এইটো আমাৰ মিচিঙত তাচু বুলি কয় হাই গাইজ গুড ইভিনিং এতিয়া সন্ধিয়া 5:50 হৈছে আমি ইফালে মাইনা আজি আহিছে দিনত এতিয়া সন্ধিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু মাইনা মই দোকান গৈছিলোঁ মা আহিছে মাৰ কাৰণে তামোল কিনিব গৈছিলোঁ পৰা আহি তলতে এনেই দুইজনী অলপ বহি লৈছোঁ ইমান ধুনীয়া ধুনীয়া বতাহ আহি আছে আৰু আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে চাগে আজিৰ ভিডিঅ'টো কি হ'ব আৰু আজি আমাৰ ঘৰৰ মানুহ বহুত মাইনাও আহিছে আৰু পেহী ভণ্টিও আহিছে দুদিনমান হ'ল ইহঁতৰ অহা কিন্তু মোৰ ভিডিঅ' বনোৱা হোৱা নাই আজি তাকে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ চবেই আছে মাও আহিছে এইফালে আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ আৰু মায়ে ঘৰৰ পৰা চাইমদ এক টোপোলা আনিছে তাকে চাইমদ চাকি মাজি আপোনালোককো দেখুৱাম কেনেকৈ চাইমদ চাকে আৰু চাই থাকিব ভিডিঅ'টো এতিয়া ওপৰত আহি গ'লোঁ আৰু আপোনালোকক এতিয়া দেখুৱাম চাইমদ কেনেকৈ চাকে বহুতেই জানে বাৰু আমাৰ মানুহবিলাকে আৰু বহুতেই নাজানেও কেনেকৈ চাইমদ চাকে তাকে আমি আজি খাবলৈ চাকিম সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিম কাৰণ বহুত নজনা মানুহ আছে বহুতেই জানেই বাৰু আমাৰ মানুহকেইটা চবেই জানে বাৰু তথাপি দেখুৱাই দিওঁ নজনাখিনিয়ে চাই ল'ব পাৰিব কেনেকৈ চাইমদ চাকে মায়ে ঘৰৰ পৰা আনিছিলে সৰু টোপোলা এটা ইফালে মায়ে ঘৰৰ পৰা আনিছিলে গাঁৱৰ পৰা সৰু টোপোলা বেছি নোলাব বাৰু বেছি ডাঙৰ নহয় টোপোলাটো আৰু ইফালে তাচু আমাৰ ইয়াতে ফিল্টাৰ কৰিম মই এতিয়া চাইমদখিনি ইয়াত এইটো আমাৰ মিচিঙত তাচুক বুলি কয় অসমীয়াত কি কয় নাজানো আৰু ইয়াতে মই এতিয়া ফিল্টাৰ কৰিম আৰু চাই থাকিব এতিয়া আপোনালোকক মই ভালকৈ দেখুৱাম কেনেকৈ চাইমদ চাকে যোনে যোনে নাজানে চাই ল'ব পাৰিব আৰু কেনেকৈ চাকে এতিয়া আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ ইফালে ফুটা আছে তলত আপোনালোকে দেখিছে চাগে এতিয়া মই ফিল্টাৰ কৰিম ইফালে ফুটা আছে আৰু ইফালে মই তলত নেট লগাম ধুনীয়াকৈ ধুই লৈছোঁ তলত নেট লগাব লাগে নেট নিদিলেও হৈ যায় খেৰ থাকিলে খেৰ লগাব পাৰি ইয়াত খেৰ নাই কাৰণে মই নেট লগাইছোঁ ইয়াতে আৰু ইমানেই আৰু এতিয়া ইয়াত একো নিদিওঁ এতিয়া মই ইয়াত চাইমদখিনি ঢালি দিম এয়া মই ধুনীয়াকৈ ঢালি দিলোঁ আৰু তেনেকৈ হেঁচি দিব লাগে তেতিয়া ফিল্টাৰটো ভাল হয় বেছিকৈ হেঁচি দিব নালাগে বাৰু বেছিকৈ হেঁচি দিলে ইমান ফিল্টাৰো অলপ অলপকৈ ওলায় ভালকৈ নোলায় অকণমান হেঁচি দিব লাগে এনেকৈ ধুনীয়াকৈ এতিয়া মই ইয়াত পানী ঢালিম ফাৰ্ষ্টত অলপ বেছিকৈ ঢালিম পিছত কম কমকৈ ঢালিম আৰু ফাৰ্ষ্টত এনেকৈ অলপ বেছিকৈ ঢালিব লাগে এয়া মোৰ ধুনীয়াকৈ চাইমদ ফিল্টাৰ হৈছে আৰু এইখিনি মই ডাবল ফিল্টাৰ কৰিম ফাৰ্ষ্টৰ এইখিনি এনেকৈ ক'লাকৈ ওলায় কাৰণ মই পানী বেছিকৈ দি দিছোঁ এক জাৰ ঢালি দিছোঁ ওপৰত সেইকাৰণে ক'লাকৈ ওলাইছে আৰু এইখিনি মই ধুনীয়াকৈ চৰিয়া এটাত উলিয়াই লৈছোঁ আৰু এয়া পিছৰখিনি ধুনীয়া চাফাকৈ ওলাইছে আৰু এয়া চৰিয়াৰ পৰা মই এনেকৈ অলপ অলপকৈ দি থাকিম বেছিকৈ দিলে ক'লা হয় সেইকাৰণে ওপৰত পানী দিওঁতে বহুত কম কমকৈ ঢালি থাকিব লাগে তেতিয়া চাফা হয় এয়া মা কালি আহিছে আৰু ইফালে মা হাতৰ কাম কৰি আছে তাকৰিত সূতা লগাইছে মুগা সূতা হয় ইফালে ধুনীয়াকৈ সূতাবিলাক উলিয়াইছে পেহীয়ে দিছিলে নেকি সূতাটো আমাৰ পেহীয়ে চেৰিকালচাৰত কৰে পেহীৰ অফিচৰ পৰা পেহী আনি দিছিলে মাৰ কাৰণে মাহঁতৰ তেনেকৈ কাম নাথাকে এতিয়া এইবিলাকে কৰি থাকে আৰু গুৱাহাটী আহিলে মায়ে লৈয়ে আনে এইটো আমনি লাগে বোলে ইয়াত আহিলে আৰু ফ্লেটততো আৰু আমনি লাগে মাৰ অলপ গা বেয়া তাকে ডক্তৰ দেখুৱাব লগা হৈ আছে কাইলৈ দেখুৱাব কেইদিনমান থাকিব বাৰু মই ভিডিঅ' বনালে দেখা পাব বাৰু কেইদিনমান ফাৰ্ষ্ট টাইম ওলাইছে নেকি মোৰ ভিডিঅ' দাদা বাৰ্থডেত অকণমান ওলাইছিলে তেতিয়া ভালকৈ ভিডিঅ' কৰাই নহ'ল আগতে এবাৰ ওলাইছে বাৰু আজি ভালকৈ দেখুৱাই দিছোঁ আৰু সিহঁতে অলপ কেমেৰাত ওলাব লাজ কৰে বাৰু আগৰ দিন আৰু মাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আমাতকৈ ধুনীয়া হয় এতিয়া বুঢ়ী হৈ ধুনীয়া হৈ আছে বুঢ়ী হোৱা নাই বাৰু ভালে হৈ আছে তথাপি ধুনীয়া হৈ আছে তথাপি ধুনীয়া হৈ আছে মোৰ লগত নিমিলে বাৰু মা মোৰ দেউতাৰ লগত মিলে বুলি কয় দেউতা চেহেৰা আৰু মোৰ চেহেৰা একে বুলি কয় মাৰ লগত নিমিলোঁ নেকি মা বেছি ধুনীয়া বাৰু এতিয়া ইমান ধুনীয়া হৈছে আৰু আপোনালোকে কমেণ্ট কৰিব মাক কেনেকুৱা লাগিছে হয়নে নহয়
নামত একে নামত কোৱা নিচিনাকে হয় হয় নহয় কিনে নহয় কিনে ক'ব মোৰ নাম দিয়ক পোনে দাদা নাম্বাৰটো 995 কিবা এটা আছে নহয় আৰু এয়া থাকিব এনেকে দেখুৱাই থাকিম আৰু এয়া আমাৰ তামোল খাই খাই দাঁতৰ অৱস্থা বেয়া হৈ গৈছে কৰিম নেকি দেখিবলৈ বেয়া নাপাবি আৰু এতিয়া মই বনাইছোঁ মাছৰ চব্জি মাছ আৰু ঔটেঙা ইফালে মই ঔটেঙাটো একেবাৰে বইল কৰি লৈছোঁ ইয়াত দিছোঁ কেঁচা জলকীয়া ফালি দিছোঁ লগতে আদা নহৰু অলপ খুন্দি দিছোঁ আৰু গোটা জালুক কেইটামান দিছোঁ আৰু বেলেগ একো দিয়া নাই একেবাৰে এইটো মই বইল কৰিছোঁ আৰু ইফালে মাছকেইটা মই ভাজি লৈছোঁ অলপ মাছ ভাল পিচ 3-4 পিচমান আছে আৰু মাছৰ মাথা আছিলে এইখিনি বনাম এইখিনি টোটেলি মই বইল কৰিছোঁ আৰু মাছটো হাফ ফ্ৰাই কৰি লৈছোঁ আৰু গোটেইখিনি এতিয়া ভালদৰে উতলাম ইমানেই আৰু বহুত ইজি ৰেচিপি হয় এইটো আপোনালোকে এনেকৈ বনাই খাব পাৰে আৰু ইফালে মোৰ চাইমত হৈছে ধুনীয়াকৈ ফিল্টাৰ হৈছে আপোনালোকে দেখিছেই চাগে ইমান ধুনীয়া চাফা হৈছে ফিল্টাৰটো বহুত ধুনীয়া হৈছে আৰু ফাৰ্ষ্টত যে বেয়াকৈ ওলাইছিলে এইখিনি ডাবল ফিল্টাৰ হৈ গ'ল এয়া ডাবল ফিল্টাৰ কৰি এনেকৈ চাফাকৈ ওলাইছেগৈ আৰু এতিয়া ভাল পানী ঢালিম আৰু এতিয়া এইটো অলপ অলপকৈ ঢালিম এনেকৈ অলপ অলপকৈ ঢালিব লাগে তেতিয়া ফিল্টাৰটো বেছি ভাল হয় বেছিকৈ দিলে অলপ ক'লাকৈ ওলায় সেইকাৰণে পানী ওপৰত দিওঁতে বহুত কমকৈ দিব লাগে কোনে কোনে চাইমদ খাই ভাল পায় কমেণ্ট কৰি জনাব আৰু পেহীহঁতে এতিয়ালৈকে আহিয়ে পোৱা নাই এতিয়া ৰাতি 8টা বাজিব হৈছে 8টা বাজাগৈ নাই বাৰু 7:45 মান হৈছে পেহীহঁতে আহি পাব 8:30 নহ'লে 9টা মানত আহি পাব আৰু পেহীয়ে তাৰ পৰা লোকেল মুৰ্গী আনিম কৈছে এতিয়া তাকো বনাব লাগিব ফ্ৰিজতে মাছ কেইটামান আছিলে কাৰণে সেইটো মই বনাই লৈছোঁ পেহী আহিব অলপ দেৰি হ'ব পিছত আকৌ দুটাতে একেলগে বনালে বহুত টাইম লাগিব দেৰি হৈ যাব ৰাতি তাকে ভাবিলোঁ মাছ আছে এইটোকে অলপ বনাই থৈ দিওঁ অলপ এডভান্স হৈ থাকিব আৰু ইফালে ৰাতিৰ ভিউ হয় ফ্লেটৰ পৰা বহুত ধুনীয়া ভিউ ধুনীয়া বতাহ আহি থাকে আগফালে একো বিল্ডিং নাই দিনতো বহুত ধুনীয়া বতাহ আহি থাকে কিন্তু মই ফ্লেটত থাকি বহুত বেয়া পাওঁ গ্ৰাউণ্ডত বেছি ভাল পাওঁ তাকেতো ৰুম চেঞ্জ কৰিব কৈ আছোঁ কিবা কৰে কেইমাহমানৰ পিছত ৰুম চেঞ্জ কৰিব চাগে মাহঁতে ফ্লেটত থাকি বেয়া পায় আৰু ময়ো বেয়া পাওঁ ইয়াতে আৰু ফ্লেটৰ পানীবিলাক অলপ বেয়াও হয় আৰু মই বহুত বেয়া পাওঁ ফ্লেটত থাকি গ্ৰাউণ্ডত থাকি বেছি ভাল লাগে কিবা হয় পিছত সেইটো চেঞ্জ কৰিলে দেখা পাব বাৰু ৰাতি ধুনীয়া ভিউ এয়া আৰু মোৰ বনাওঁতে বহুত কাপোৰ লেতেৰা হয় আমাৰ গেছ থোৱা এইটো বহুত বেছি ওখ হয় ইমানমান পাই থাকে কাপোৰ বহুত বেছি লেতেৰা হৈ যায় সেইকাৰণে মই এপ্ৰন লগাই লৈছোঁ তেনেকৈ পিন্ধাই নহয় এপ্ৰন কিনি থোৱা আছে বহুত দিন হ'ল কিনে কিন্তু মাজে মাজে লগাওঁ আৰু তেনেকৈ লগোৱা নহয় এইটো পিন্ধি ল'লে কাপোৰটো অলপ ছেফ হয় আৰু সেইকাৰণে পিন্ধি লৈছোঁ আৰু ইফালে মোৰ মাছৰ চব্জি হৈ গ'ল আৰু ইয়াতে মই এতিয়া ধনিয়া পাত নাই সেইকাৰণে মই নৰসিংহ পাত কেইটামান দি দিছোঁ হৈ গ'ল চব্জিখিনি এতিয়া 2-3 মিনিটমান এনেকৈ অকণমান উতলিব দিম তাৰপিছত হৈ যাব আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব বহুত ভাল হৈছে চব্জিখিনি বহুত ইজি হয় আৰু বহুত জলদি হৈ যায় আপোনালোকে এনেকৈ বনাই খাই চাব আৰু এতিয়া মই খাই চাই মই ইফালে অকণমান লৈছোঁ বহুত ধুনীয়া ফিল্টাৰ হৈছে তাৰমানে মই ধুনীয়াকৈ চাগিব পাৰিছোঁ আৰু বহুত চাফা হৈছে আৰু এতিয়া খাই চাম কেনেকুৱা হৈছে কাৰণ খাই চাব লাগিব বেছিকৈ পানী দিলেও বেয়া হয় অলপ খাৰা নহ'লে ভাল নালাগে বেছি নাখাওঁ এতিয়া অকল এইখিনি খাম বেছিকৈ খালে নিচা হৈ যাব 1 গ্লাছ খাব পাৰোঁ আৰু কিন্তু এতিয়া নাখাওঁ পিছত পেহীহঁতৰ লগতে খাম আৰু মোৰ চব্জিও বনাব আছে নিচা হ'লে এতিয়া মোৰ চব্জি বনোৱা উল্টা পুল্টা হৈ যাব এইখিনি খাই চাম মিঠাটো অলপ কম কিন্তু ঠিকে আছে খাব পাৰি আৰু মানে আৰু এতিয়া চাই থাকিব মই অকণমান ৰেষ্ট লৈ ল'ম পেহীহঁতে আহি পালে আকৌ বনাব লাগিব চাই থাকিব ভিডিঅ'টো এতিয়া সময় হৈছে ৰাতি 10:30 পেহীহঁতে মাত্ৰ আহি পাইছে ৰখি ৰখি বহুত আমনি লাগিছে তেতিয়াৰ পৰা মই এপ্ৰনটো পিন্ধি আছোঁ খোলা নাই এনেকৈ পিন্ধি মই ভিডিঅ' অলপ এডিট কৰিলোঁ আৰু এতিয়া বনাম আৰু ইফালে পেহীয়ে লোকেল চিকেন আনিছে কলপাতত ধুনীয়াকৈ কাটাই আনিছে তাতে গাঁৱৰ পৰা আনিছে একেবাৰে আৰু ইফালে আদা নহৰুবিলাক মই ৰেডি কৰিয়ে থৈ দিছিলোঁ ইফালে কোমোৰা আৰু আলু আৰু এতিয়া মই বনাই লওঁ বহুত দেৰি হৈ গৈছে ৰাতি 10:30 বাজি গৈছে এতিয়া বনাওঁতে অলপ টাইম লাগিব ভাত খোৱালে বহুত দেৰি হৈ যাব আৰু একেবাৰে বনাই মেলি ভাত খাওঁতে আপোনালোকক লগ পামগৈ আৰু চাই থাকিব
এয়া মাইনা টাইমত বাকি আছে ইফালে আমাৰ চাইমত ৰেডি মাইনাই ৰেডি কৰিছে এইটো ইফালে মোৰ চব্জি হৈ গৈছে আৰু পানীখিনি অলপ শুকাব দিম কাৰণ জোল আছে আৰু অলপ গ্ৰেভি কৰিম তাৰপিছত হৈ যাব আৰু ইফালে আমাৰ এই যে খাবলৈ বহিলে মানে খাই আছে আৰু মাইনা মই পিছত খাম একেবাৰে লাষ্টত ইহঁতে খাই হোৱাৰ পিছত আৰু ইফালে ছজন ডাইনিঙত বহিলেই আমি দুজনীৰ কাৰণে জেগা নহ'লে ইহঁতে খাই হ'লে আমি খাম আৰু আমাৰ ভাত খাবলৈ জেগা নাই ডাইনিঙত ফুল আমি দুজনী এতিয়া লাষ্টত খাম মাহঁতৰ ভাত খোৱা হৈ গ'ল এতিয়া আমি দুজনী খাবলৈ বহিলোঁ আৰু এতিয়া আমি ঘৰৰ মানুহৰ লগত কথা পাতি ভাত খাই থাকোঁ আপোনালোকে এনেকৈ ভিডিঅ'টো চাই থাকক আৰু আজি আপোনালোকক টাইম নিদিওঁ ঘৰৰ মানুহক টাইম দিম কাৰণ আমি বহুত দিনৰ মূৰত এনেকৈ ভাত খাইছোঁ একেলগে দাদাহঁতে থাকিলেও আমাৰ একেলগে ভাত খোৱা নহয় কাৰণ আমাৰ টাইমিংবিলাক নিমিলেগে চবৰে বেলেগ বেলেগ আজি বহুত দিনৰ মূৰত একেলগে আমি আছোঁ চবেই মাও আহিছে এইফালে চ' আজি আপোনালোকক টাইম নিদিওঁ ঘৰৰ মানুহক ভালকৈ টাইম দিওঁ আজি ইহঁতৰ লগতে কথা পাতোঁ আপোনালোকে বেয়া চেয়া নাপাব আৰু ভিডিঅ'টো এনেকৈ চাই থাকিব আপোনালোকে তোমাক দিতাও সেইদিনা ৰাতি মোৰ টোপনি চকুকেইটা কেনেকুৱা হৈ যায় আবাক খাই যায় মোৰ চকু সৰু হৈ যায় নাই খোৱা নাই বনাই নাই টোপনি আহিলে মোৰ চকু সৰু হয় আৰু অকণমান মদৰ নিচা হৈ যায় মোৰ আপত্তি চকু সৰু হয় এইটো আমাৰ ঘৰ নাম পালে এইটো আমাৰ ঘৰ নাম এইটো আমাৰ মাৰ ঘৰ কৈছে ধুনীয়াকে কৈছে আৰু তালা মানুহ পাই আমাৰ মাৰ ঘৰ Check the mobile. Okay. মাইনা ঠিকে কৈছে চুইমিং পুলৰ পৰা বাঢ়িছে চাগে এইবাৰ যোৱা বছৰ ইমান নাছিলেতো লেতেৰা কৰি থৈ দিছে ইমান বছৰ লকডাউনৰ পৰা Gosi hoya অটো শুনুমা আমাৰ দুখ কলা Oh, mi photo se me बहुत धुनिया लगी itu maru nama mana ya kalau itu kalau ke kona lu kota kan jadi foto se maru tuh apa gimana boy foto se foto lalu I'm sorry foto ini ada dong foto lu nunggu berapa ya kayak foto lalu itu dia yang mau tanya और कब न्यूज़ में हमारे नाम को हिंदू दीपर विल भाई बाबरे ओ माँ तुम्ही हमारे वाले यहाँ ना मैंने बार तुझे बता के हो कितना हो गया ना बड़े हो जाए बोले हो मेरे प्रॉब्लम আৰু ইফালে আমাৰ বাহিৰত শুবলৈ বিছনা ঠিক কৰি আছে মাহঁতে বাহিৰত শুব মাহঁতে এইটো ৰুমত শুই বহুত ভাল পায় এইটো ৰুম বহুত ঠাণ্ডা হয় ভাল হৈছে ভাত খোৱা হৈ গ'ল এক গ্লাছ লৈছিলোঁ সেইটো শেষ কৰিব পৰা নাই বহুত খাৰা হয় অলপ অলপ নিচা হৈছে মোৰ চব এফালে সৰু হৈ গৈ আছে এইখিনি শেষ কৰিম আৰু এক গ্লাছ লৈছিলোঁ তাকে কৰি দিম আৰু Hey guys, good evening. আজি next day কালি ভিডিওটো আধৰুৱা হ'ল কালি মানে বহুত বেছি ভাগৰ লাগিছিলে হৈ থাকিলো ভিডিওটো শেষ নকৰাকে তাকে আজি ষ্টাৰ্ট কৰি দিলো কালি ভিডিওটো মানে লাষ্টলৈকে একো কৰা নহ'ল বিছনাতে ভিডিওটো কৰিম বুলি ভাবিছিলোঁ কিন্তু বেছি ভাগৰ লাগিলে হৈ থাকিলো
আৰু এতিয়া ইভিনিং 4টা বাজিছে তাকে আমি চাহ খাবলৈ বহিলোঁ ইফালে মা আৰু এয়া মাইনা ইফালে আমি গাখীৰ চাহ বনাইছোঁ আৰু ইফালে পিঠা বিস্কুট লৈছোঁ কেইটামান আৰু এইটো কি আছিলে এইটো মাইনা কাঁচকল চিপছ কল চিপছ এইকেইটাই আৰু মা মাইনা আৰু মোৰ কাৰণে লৈছোঁ 3জন আমি এতিয়া আমি চাহ খাই থাকোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰোঁ ন বাই বাই গুড বাই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাম আজিলৈ বাই বাই